শুনকচোন অঁ কওকচোন এই বিস্কুট এপেকেট দিয়কচোন কেইটকীয়া দিম নো 10 টকীয়া পেকেট এটা দিয়া হয় নেকি অঁ আপোনাক আগে পিছে দেখা নাই ঘৰ মোৰ ঘৰ ৰঙা জানো হয় নেকি হয় অঁ এই মিটি চিটি আছে নেকি নাই 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 নেকি এই স্কুল এখনত আগতে কৰি আছিলোঁ অঁ আমাৰ স্কুলখনৰ ল'ৰা ছোৱালী কম শিক্ষক বেছি অঁ সেইটো কাৰণে এইখন স্কুললৈ মানে ট্ৰান্সফাৰ দিলে মোক হয় নেকি ইয়াত জইন কৰিবলগীয়া হ'ল আজি প্ৰথম দিন বোলো বিস্কুট এপেকেটকে লৈ যাওঁ বঢ়িয়া হয় চাহ একাপ খাব পাৰিব চাহ একাপ খাব পাৰিব সেইটো কাৰণে বিস্কুট এপেকেটকে লৈ ল'লোঁ দেই অঁ পইচা দিয়াই নাই নহয় এই হেৰি কোৱা এই কেঁচুহীয়া তামোল অকণো দিয়াচোন অঁ ইয়াৰ লওক তামোল লওক চাহ তাহ খাবনে দিয়া দিয়া মই এতিয়া গৈ থাকোঁ দিয়া পিছত লগ পাম কথা পতাৰ পিছত হ'ম বাৰু দেই ঠিক আছে অঁ লাগি আছেনে অঁ লাগি আছোঁ আপুনি পালেহি এই আপোনাৰ যাত্ৰা হ'ল নহয় চাগে এই কেঁচুহীয়া তামোল অকণ দিয়কচোন অঁ ইয়াৰ লওক অঁ তামোল লওক হ'ব হ'ব ভালে আছা নহয় আছোঁ আৰু মই গৈ থাকোঁ তেতিয়া দেই যাওক আকৌ আহিব আহিম আহিম অঁ গৰম বেছিকৈ পাইছা নেকি বহুত গৰম আজি থাকিবই পৰা নাই তাকেহে অ' ৰ'দ দিলে গৰমটো বেছি হয় বৰষুণ দিলে তোমাৰ ঠাণ্ডা পৰে কি হ'বগৈ একো ধৰিব পৰা নাই আৰু এতিয়া আমাৰ জেগাটো কেনেকুৱা পাইছে জেগাটো বেয়া নহয় দেই জেগাটো ধুনীয়া পাইছোঁ বাৰু জেগাটো যথেষ্ট ভাল তাকে আপোনাৰ পৰা কথা ভালে পাইছে নাই ভাল ভাল জেগাটো ভাল মানুহখিনিও ভাল ষ্টাফটোও ভাল অঁ আৰু মানুহখিনি বেয়া পোৱা নাই হাই হুলস্থুল বোলা বস্তুটো ইয়াত নাই এতিয়া আপোনাৰ ঘৰত মানুহ কেনেকুৱা ঘৰত মোৰ বেছি মানুহ নাই মানুহ 4জন মানুহজনী মই মা দেউতা আৰু তোমাৰ ল'ৰা পোৱালি এটা আছে আৰু সিমানেই আৰু শুভ পৰিয়াল এই জিৰণি সামৰিব হ'ল এই তামোল অকণ দিয়া হয় নেকি অঁ এই চহীয়া অকণমান দিলেই হ'ল অকণমান হয় নেকি চাদা দিওঁ দিয়া দিয়া গৰমে আজি খাই দিছে আৰু দেই নক'বা উপায় নাইকিয়া হৈ গৈছে বাঁহৰ তলত বহি থাকিবলৈ ভাল লাগে গম পাইছেনে হয় হয় বাৰু মই গৈ থাকোঁ দেই বাৰু মানুহজনেতো সদায় খায় তামোল এচহীয়া তামোল এদিনো পইচা নিদিয়ে কি কথা সেইটো বাৰু কেইদিনমান যাওকচোন সুধিব লাগিব তেখেতক কিনো কৰে কিবা হিচাপ নিকাচত লাগি আছা নেকি অঁ পালেহি এতিয়া অকণমান লাগি আছোঁ আৰু মানচ এটা আছেনে আছে এই 10 টকা এটা দিবাচোন মানচ এটা 10 টকা এই কেঁচুহীয়া তামোল অকণ খুৱাবা চাদা 10 টকাটো লোৱা অঁ দিয়ক আপোনাৰ আগৰ অকণমান থাকি গ'ল পইচা আগৰ পইচা কিহৰ পইচা কথা কৈছা মোৰ আগৰ পইচা মনততো পোৱা নাই তোমাৰ কিহৰ দিবলৈ আছে কেলে আপুনিও সদায় এচহীয়া তামোলখন খাই যায় দেখোন তাৰ পইচাটো মই লিখি থৈছোঁ নহয় এতিয়া পইচা মোৰ কিমান মান হ'লনো আপোনাৰ 1330 টকা মানেই হ'ল কমকেও কমকৈ অঁ মই আকৌ বোলো তুমি এচহীয়া তামোলকণ নধৰা চাগে মই সেইটো বুলিয়ে ভাবিছিলোঁ সেইটো কেনেকৈ হ'ল 400-500 টকা পোন হ'ল তামোলবোৰ বাকলিকণ পেলাবলৈও মন নাযায় যি দাম হৈছে আপোনাক কেনেকৈনো এনেই খুৱাম বাৰু মই এতিয়া 2খন তামোল মিলাই আপোনাক এখন ধৰিছোঁ 5 টকাকৈ আপোনাৰ দিন হ'ল নহয় খোৱা তাকে তামোল এৰিবগৈহে লাগিব বুজিছা তামোলটো বৰ ভাল বস্তু নহয় এখন খাই নেকি তামোল নাই 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 নালাগে 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 খাওক নালাগে নালাগে তামোলটো এৰিমগৈহে আৰু লাহে লাহে বুজিছা নাই এখন মই এনেই খুৱাম বাৰু নালাগে 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 অহা মাহৰ দৰমহাটো হ'লেই পইচাকেইটা তোমাক দিম আৰু তুমি বেয়া চেয়া নাপাবা আকৌ দেই তামোলটো এৰিমগৈহে আৰু বুজিছা মই এতিয়া গৈ থাকোঁ দিয়া দেই যাওক বাৰু বেয়া চাই নাপাব দেই মই কোৱাৰ কাৰণে অহা মাহত দিলেই হ'ব বাৰু যাওক নাপাওঁ নাপাওঁ কেলৈ বেয়া পাম তুমি প্ৰাপ্যটোহে বিচাৰিছা মই গৈ থাকোঁ বাৰু দিয়া